দুৰ্গা পূজা কোৰাণত ক'ত আছে অসমৰ ৰাইজে জানিব বিচাৰিছে ঠিক আছে কওক আজি এই প্ৰসংগলৈ মই আহি আছো এতিয়া সৰ্বপ্ৰথমে কম তেখেতৰ কুৱেশ্যনটো ভুল আছিলে দুৰ্গা পূজা শব্দ বিচৰাটো ভুল ইয়াতে বিচাৰিব লাগিব দুৰ্গা পূজা কৰিব পাৰি নে নাই যেহেতু কোৰাণখন সংবিধান হয় কোৰাণ সংবিধান গোটেই পৃথিৱীৰ কাৰণে হয় আৰু অল টাইম মানে পৃথিৱী যিমান দিন লোকে জীয়াই থাকিব এই পৃথিৱীৰ কাৰণে কোৰাণখন এখন সংবিধান হয় যেনেকৈ গীতা সংবিধান হয় পেৰা নম্বৰ 13 তেখেতে মোক কৈতো তাতে আছে মূৰ্তি পূজা আৰু মূৰ্তি পূজা যেতিয়া প্ৰমাণ হৈ যাব মূৰ্তি পূজা প্ৰমাণ হ'ব তাতে দেৱ দেৱীৰ পূজাও ইয়াতে সোমাই আছে এটা দেৱ দেৱীৰ পূজা প্ৰমাণ হৈ গ'লে কিন্তু যেহেতু মা দুৰ্গা দেৱী হয় মা দুৰ্গাক আমি এক ঐশ্বৰিক গুণৰ অধিকাৰী দেৱী বুলি মানো এখন ইংলিছৰ কোৰাণ হয় আৰু এখন আৰবীৰ কোৰাণ হয় মা দুৰ্গা কিন্তু ঐশ্বৰিক দেৱী হয় গতিকে দেৱ দেৱীৰ পূজা যদি কোৰাণৰ পৰা প্ৰমাণ হৈ যায় ৰাইজ তেতিয়াহ'লে নিজে নিজে কি প্ৰমাণ হৈ যাব দুৰ্গা দেৱীৰ পূজা প্ৰমাণ হ'ব মা কালীৰ পূজা প্ৰমাণ হ'ব তেতিয়া মা আপোনাৰ পাৰ্বতীৰ পূজা প্ৰমাণ হৈ যাব বা মা সৰস্বতীৰ পূজা প্ৰমাণ হৈ যাব মূল বিষয়লৈ আহক এতিয়া মোক তেখেতে মূল শেষ কৰিছো মই তেখেতক সুধিছো সূৰা নম্বৰ 34 আয়াত নম্বৰ 13 কি আছে তেখেতে অলপ ব্যাখ্যা কৰি ৰাইজক কওক কি পাৰিবনে আপুনি তেখেতৰ সময়ত কিন্তু এটাও কোৱা নাই ঠিক আছে আপুনি এতিয়া মই আপুনি আপোনাক সুযোগ দিছে এটা আপুনি কওক মোৰ কথাটো আকৌ হ'ল এইটোতো মই পঢ়ি দিব পাৰিম মই ওলাইছো অলৰেডি ইয়াতে মূৰ্তিৰ কথা কোনটো শব্দ আছে তেওঁ মোক জনাই দিব লাগে আৰু মূৰ্তিৰ আৰবীটো কি মই তেখেতক সুধিছো যে মূৰ্তিৰ আৰবীটো কি আৰু দুৰ্গাৰ আৰবীটো কি এই মূৰ্তি আৰু দুৰ্গাৰ আৰবীটো এটা আছে নেকি বাবা তুমি ভুল ব্যাখ্যা নকৰিবা কোৰাণৰ কাফিৰ হৈ যাব বাবা সৰু শৰ্ট কুৱেশ্যন হৈ যাব শৰ্ট কুৱেশ্যন মূৰ্তি শব্দৰ আৰবীটো এই আপোনাৰ অধ্যায় নম্বৰ 34 এইটো আয়াতত কৈছে অধ্যায় নম্বৰ দেখাই আছো আপুনি গুগল সাৰ্চ মূৰ্তি শব্দ নাই আপুনি মোবাইল মূৰ্তিৰ আৰবী কি মূৰ্তিৰ আৰবী কি এক মিনিট মূৰ্তিৰ আৰবী কি এক মিনিট এইটো সূৰা দীক্ষিত দা আমাৰ দীক্ষিত দা মাজত আছে তেখেতে ইংলিছ জানে আপুনি পঢ়ক ইয়াৰ পৰা আপুনি পঢ়িব এজনে কয় দাদা মোৰ হয় দীক্ষিত কৈছে কোয়াত নাই দীক্ষিত দা ইংলিছ এক মিনিট এজনে কওক কাৰো কথা শুনা নাযাব তেওঁ যিটো আয়াত পঢ়িছে ইয়াতে মূৰ্তি শব্দ নাই বাবা তুমি কোৰাণটো ভালকে পঢ়ি আহিবা মই পঢ়িছো নাই তুমি দেখাই দিছো দেখাই দিছো এক মিনিট তেওঁ কৈ ল'ব যে কেলে নাই বুলি ক'ব এই মানুহজনে একো নাজানে কি নাই ইংলিছ জানে ইংলিছৰ পঢ়া সেইটো মই দিছো কোৰাণখন ইয়াত ইংলিছৰ পঢ়া ইংলিছৰ মই পঢ়িব দিছো ওলাব এতিয়া ইয়াতে পুৰা যেটো দেখালে আয়াতটো মোবাইলত আছে ইংলিছৰ কোৰাণো নাই ইংলিছৰ কোৰাণ কিয় লাগে আমাক আৰবী আৰু আয়াত পঢ়িছে দাদা হাঁহিৰ কথা এতিয়া আৰবী কোৰাণটো থৈ ইংলিছ এটা ওলাইছে এই আয়াতত মূৰ্তি শব্দ এটাও নাই মূৰ্তি শব্দটো ইয়াতে নাই এইটো আৰবী এইটো কোৰাণ এইটো কোৰাণ কাঞ্জুল ইমান এইটো ব্যাখ্যা হয় এইটো কাঞ্জুল ইমান এইটো এটা কোৰাণৰ ব্যাখ্যা কাঞ্জুল ইমান ব্যাখ্যা হয় নহয় এইটো কোৰাণৰ ব্যাখ্যা হ'বা কোনোবা হযরত মুহাম্মদৰ মোল্লাই লিখা ব্যাখ্যা কেলে হ'ব হযরত মুহাম্মদে কি কৈছে হযরত মুহাম্মদৰ ব্যাখ্যাৰে কোৰাণৰ ব্যাখ্যা কৰিব লাগিব কোৰাণখন কোনোবা মোল্লাই নিজৰ চিন্তাধাৰাৰে ব্যাখ্যা কৰি দিলে সেইটো আমি কেলে মানিম সেইটো মোল্লাৰ থিংকিং হয় মোল্লাৰ পইণ্ট অফ ভিউ হ'ব পাৰে আৰু মোল্লা হাজাৰ আছে ঠিক আছে আপুনি আপোনাৰ কথাখিনি কওক আপুনি অসমৰ ৰাইজে যাতে ডিবেটটো বৰ ধুনীয়াকৈ যাতে বুজি পায় সমস্যা এটা হৈছে সমাধান যাতে হয় ইয়াতে যদি আমি হাল্লা চিল্লা কৰো ঠিক আছে আপুনি আপোনাৰ পইণ্টলৈ আহি যাওক অসমৰ ৰাইজে চাই আছে কওক আপুনি এক মিনিট যিটো আয়াত ক'লে মই তেখেতক সুধিছো যে মূৰ্তিৰ আৰবীটো কি আৰু তেওঁ যিটো সূৰা পঢ়িলে ইয়াতে মূৰ্তিৰ আৰবীটো লেখা নাই মূৰ্তিৰ বিষয়ে ইয়াতে লেখা নাই আৰু দুৰ্গাৰ বিষয়ে ইয়াতে লেখা নাই কথাটো বুজিলে কোৰাণৰ এটা আয়াত 2 টকাৰ চহৰতৰ কাৰণে আয়াতটো পঢ়িছে এইটো আয়াতত মূৰ্তিৰ শব্দ কি আৰবী কি ইয়াতে নাই আৰু দুৰ্গা শব্দ ইয়াতে নাই তোমাক মই কৈছো মই দেখাই আছো দুৰ্গা পূজা খুব লেখা সূরা নম্বৰ 34 লগৰকে টাইপ কৰক আৰু আয়াত নম্বৰ 13 উলাও ইয়াতে যেতিয়া আপুনি পঢ়িব ইয়া আমালুনা লাহু মা ইয়াশা মিম মাহারিব ও তামাসিল এই তামাসিল শব্দটো যেটো আহিছে তামাসিল শব্দ মানে মূৰ্তি হয়
ষ্টেটু বা ভাস্কৰ্য হয় বা প্ৰতিমা হয় মূৰ্তি তামাছিল শব্দটো আৰবিত কয় ইয়াৰ এক বচন হৈছে তিন সালৰ বহু বচন হৈছে তামাছিল আৰবিত কয় মই যেটো কৈছো আপোনালোকৰ বিশ্বাসৰ কাৰণে মই এতিয়া ইয়াৰ ইংলিশটো পঢ়ি দি আছো ইংলিশ ভাৰ্জনটো এতিয়া আপোনালোকে বেছি বুজিব পাৰিব ঠিক আছে এটা চাওক সূৰা নম্বৰ 34 আৰু ভাৰ্স নম্বৰ আপোনাৰ 13 they made for him whatever he desired places and statue আচ্ছা ষ্টেচু মানে কি মূৰ্তি ৰাইট এইখন কোৰানৰ ব্যাখ্যা ইংলিশত ষ্টেচু বুলি লিখা আছে আৰবিত তামাছিল লিখা আছে তামাছিল আপোনালোকে এতিয়াও গুগল ট্ৰান্সলেটত গৈ পেলাই যদি আপোনালোকে তামাছিল শব্দটো লিখে এইটো আৰবিত ইংলিশত ষ্টেচু ওলাব মূৰ্তি বা ভাস্কৰ্য বা প্ৰতিমা আৰু ইয়াত কি কৈছে অৱতাৰ সুলেইমান আমাৰ এজন ডাঙৰ অৱতাৰ হয় অৱতাৰ সুলেইমানে আদেশ দিছিলে মূৰ্তি বনাবৰ বাবে আৰু তেখেতৰ কাৰণে অৱতাৰ সুলেইমানৰ কাৰণে তেখেতৰ তেখেতৰ আচলতে জিন আৰু মানুহ মানে মানৱ জাতি আত্মা সবৰ ওপৰত তেখেতৰ কি আছিলে ৰাজত্ব চলিছিলে সুলেইমান অৱতাৰৰ কাৰণে জিন বুলি যিটো প্ৰাণী আছে জিনসকলে কৈছে ইয়া আমানুন আলাহু জিনসকলে তেওঁৰ কাৰণে বনাইছিল মা ইয়াছা অৱতাৰ সুলেইমানে যি বিচাৰিছিলে বনাই দিছিল অৱতাৰ সুলেইমানে কি বিচাৰিছিল মিম মহাৰিব মাসাজ অৰ্থাৎ আপোনাৰ উপাসনাস্থলী নতুন উপাসনাস্থলী বনাব দিছিলে জিনসকলক আৰু তামাছিল সেই উপাসনাস্থলী অৰ্থাৎ মছজিদবোৰৰ ভিতৰত মূৰ্তি বনাব দিছিলে অৱতাৰ সুলেইমানে দিছিলে আৰু অৱতাৰ সুলেইমানে নিজে মূৰ্তি বনাব দিছে এই তামাছিল আছে তাৰ পিছত জেফান কাল জৱাব মানে হৈছে ডাঙৰ আপোনাৰ পাত্ৰ বাচন বৰ্তন ডাঙৰ খানা বনোৱাৰ ঠিক তেনেকে ইয়াও কুদুৰিন ৰাছিয়া ডাঙৰ ডেক্সি বনাইছিলে তলত মানে আপোনাৰ হেৰি আছে কি তলত মানে খাম্বা আছিলে মানে হেৰি পিলাৰ আছিলে পিলাৰৰ ওপৰত ডাঙৰ ডেক্সি বনাব দিছিলে খানা খাদ্যৰ বাবে এইখিনি জিনসকলে বনাইছিলে তেওঁৰ কাৰণে আৰু লিখা আছে তেখেতে নতুন মছজিদ বনাইছে নতুন উপাসনাস্থলী বনাইছিলে জিনসকলক কৈছিলে তাতে মূৰ্তি বনোৱা আৰু সেই মূৰ্তিবোৰ কাৰ আছিলে সেই মূৰ্তিবোৰৰ কথা এই মুল্লা যিসকলে কোৰাণ ব্যাখ্যা কৰিছে মুল্লা ব্যাখ্যাতে তাফসীৰ কুৰতুবী আপোনালোকে উঠাই দেখাওক তাতে লিখা আছে এই আৰু বিভিন্ন তাফসীৰ আছে যেনেকৈ খাজিন আৰু আহকামুল কুৰাণ বিভিন্ন বিভিন্ন ব্যাখ্যাৰ কিতাপত লিখা আছে এই মূৰ্তিবোৰ আছিলে দেৱ দেৱীৰ মূৰ্তি আছিলে শ্ৰদ্ধাৰ ৰাইজ দেৱ দেৱী আৰু অৱতাৰ দেৱ-দেৱী তামাছিল আল আম্বিয়া ওয়াল মালাইকা বুলি কৈছে তামাছিল আল আম্বিয়া ওয়াল মালাইকা অৰ্থাৎ অৱতাৰ সকলৰ মূৰ্তি বনাইছিলে তেওঁ অৱতাৰ সুলেইমানৰ কাৰণে আৰু আপোনাৰ দেৱ-দেৱীৰ মূৰ্তি বনাইছিলে কি কৰিছিলে মূৰ্তি বনাই তেওঁলোকে এই মূৰ্তিবোৰ বনাই মছজিদৰ ভিতৰত ৰাখিছিলে ক'ত ৰাখিছিলে মছজিদৰ ভিতৰত মূৰ্তি ৰাখিছিলে কি কাৰণে ৰাখিছিলে মছজিদৰ ভিতৰত যাতে ৰাইজে এই মূৰ্তিবোৰক শ্ৰদ্ধা কৰে ভক্তি কৰে সেৱা কৰে আৰু যাতে ৰাইজে এই মূৰ্তিবোৰক মাধ্যম বনাই ভগৱান ঈশ্বৰৰ কাৰণে মাধ্যম বনাব পাৰে গতিকে এই আয়াতৰ জৰিয়তে সূৰা নম্বৰ 34 আৰু ভাৰ্স নম্বৰ 13ৰ জৰিয়তে প্ৰমাণ হৈছে অৱতাৰে যেতিয়া বনাইছে মূৰ্তি আদেশ দিছে আৰু মছজিদত মূৰ্তি ৰাখিছিলে সেই সময়ত আৰু তেওঁলোকে ধ্যানৰ প্ৰতীক বনাইছিলে আৰু তেওঁলোকে ঈশ্বৰৰ সন্ধানৰ বাবে এই মূৰ্তিবোৰক তেওঁলোকে মাধ্যম বনাইছিলে চৰ্চ বনাইছিলে আৰু আজিৰ তাৰিখ আছে মই হেকো বনাইছো আজিৰ তাৰিখৰ মা দুৰ্গাৰ মূৰ্তি কিয় বনাই মাত্ৰ শ্ৰদ্ধা ভক্তি আৰু সেৱাৰ বাবে যিটো এই আয়াতত প্ৰমাণ হৈছে আপুনি কৈছে যে মূৰ্তি সেৱা বা মূৰ্তি পূজা বা মূৰ্তিৰ সেৱাৰ কথা কোৰাণত আছে প্ৰমাণ ওকে ঠিক আছে আপুনি কি ক'ব মোক 2 কোটি লাগিব তইতো ভুল ব্যাখ্যা কৰিছে ঠিক আছে এক মিনিট মই আপোনাক সুযোগ দিলো এতিয়া আপুনি কওক এটা কথা কোৱা না আপুনি ৰহমান আজাহাৰী আপুনি কওক ৰহমান আজাহাৰী নহয় দাদা আজাহাৰী নহয় ঠিক আছে বাৰু আপুনি আজাহাৰী ক'লে মই ঠিক আছে আপুনি এক মিনিট ৰ'ব আপুনি কওক যিটো আয়াত ঠিক আছে যিটো আয়াত পঢ়িলে এইটো তাতে মেহেলৰ কথা আছিল উচি মানে বহুত ডাঙৰ ইমাৰতৰ কথা আছিল কি ইমাৰত কেনেকুৱা ইমাৰত এক মিনিট তেখেতক কৈ ল'ব দিয়ক না তেখেতক কৰ্ম সুযোগ দিম কোৰাণত আয়াত কৰিছে তাতে মানে উঁচা ইমাৰতৰ কথা কোৱা হৈছিল মেহৰাব মানে ইমাৰত নহয় মেহৰাব মছজিদৰ ভিতৰত থাকে য'ত মলিক আছে অবজেকশ্যন আছে ঠিক আছে ভুল কথা ক'ব নোৱাৰে মেহৰাব মানে হৈছে আজিৰ তাৰিখত মছজিদৰ আজিৰ তাৰিখ আছে এক মিনিট আপুনি কওক মকিবুৰ ৰহমান আপুনি কওক আৰু মাত নামাতিব আপুনি মাজত তেওঁ যিটো কোৰাণৰ আয়াত পঢ়িলে কমপ্লিটলি ভুল ব্যাখ্যা কৰিছে এইটো কাৰণে তেওঁ তওবা পঢ়িব লাগিব ডাঙৰ মেহেলৰ কথা আছিল ইমাৰতৰ কথা আছিল
আৰু তেখেতে কৈছে তামাচিলৰ কথা আল আসনাম মানে কি তেখেতক সুধিবছো আল আসনাম মানে কি ইয়াত কি কৈছে তামাচিল মানে কি ইয়াত কি তামাচিল দাদা ঠিক আছে আপুনি কৈ আসনাম শব্দ ইয়াত নাই আসনাম শব্দ ইয়াত নাই আসনাম শব্দ ইয়াত নাই কিয় কিহৰ এমাৰ মোক অসমীয়াত শব্দ এক মিনিট কেনেকে হ'ব এক মিনিট ৰ'ব আপুনি চিঞৰ বাখৰ কাৰণে 5 মিনিট 40 ছেকেণ্ড কথা কৈছে মই একো কোৱা নাই ঠিক আছে আপুনি কওক মই আপুনি কওক মোৰ কথাটো হ'ল তেওঁ যিটো কোৰাণৰ আয়াত ব্যাখ্যা কৰিছে কমপ্লিটলি ভুল ব্যাখ্যা কৰিছে অসমৰ ৰাইজ কমপ্লিটলি ভুল ব্যাখ্যা কৰিছে মূৰ্তিৰ শব্দটো হ'ল আল আসনাম আসনাম মানে হ'ল মূৰ্তি আসনাম মানে হ'ল মূৰ্তি তেওঁ যদি এইটো কথা আপুনি ক'ত আছে সেই পাৰ্টটো দেখুৱাওক ইয়াতে লিখা আছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম সূৰা ইব্ৰাহিমত আছে তেওঁ আনা কোনখন পৰা 14 নম্বৰ আয়াত 35 নম্বৰত আছে ওয়াইজ ক্বালা ইব্রাহিম রাব্বি জাআল হাযাল বালাদা আমিনা ওয়াজনুবনি ওয়া বানিয়া আন না'বুদুল আসনাম হযরত ইব্রাহিম রাদিয়াল্লাহু তাআলা আনহু তেখেতে এজন নবী আছিলে তেখেতে কৈছে হে আল্লাহ মোক বচোৱা মোক আৰু মোৰ ল'ৰাটোক বচোৱা মূৰ্তি পূজাৰ পৰা হে আল্লাহ কোৰাণত কৈছে সূৰা ইব্ৰাহিম 14 নম্বৰ আয়াত ঠিক আছে 35 নম্বৰ রুকু আল্লাহ পাকে স্পষ্ট হিসাবত কৈছে হযরত ইব্রাহিম আলাইহিস সালাম কৈ আছে হে আল্লাহ মোক বচোৱা মোক আৰু মোৰ ল'ৰাটোক বচোৱা আন্না আবুদুল আসনাম মূৰ্তি পূজাৰ পৰা আল্লাহ তুমি মোক বচোৱা এজন নবীয়ে কোৰাণৰ ভিতৰত আল্লাহ কৈ আছে আল্লাহ মোক আৰু মোৰ ল'ৰাক মূৰ্তি পূজাৰ পৰা বচোৱা ইয়াৰ জৰিয়তে সাবিত হৈ গ'ল ইছলাম ধৰ্মৰ ভিতৰত এজন নবীয়ে ডাইৰেক্টলি কৈ আছে আল্লাহ মোক আৰু মোৰ ল'ৰাক মূৰ্তি পূজাৰ পৰা আল্লাহ বচোৱাত ইয়াৰ পৰা দলিল হৈ গ'ল যে ইছলামৰ ভিতৰত মূৰ্তি পূজা ইছলামৰ ভিতৰত এইটো কোনটো আয়াতত আছে বুলি ক'লে সূৰা ইব্ৰাহিম আয়াত নম্বৰ 14 রুকু নম্বৰ 35 রুকুটো কি হয় এটো রুকুটো মানে এটা নম্বৰ হয় এটা মানে পেজ নাম্বাৰ কৈ দিছো মই আয়াত নম্বৰ 14 রুকু নম্বৰ 35 আপুনি কি ক'ব এইটো মই এইটো এতিয়া তেওঁ হলনে হ'ল ঠিক আছে মই এতিয়া লৈ আছো তেওঁৰ পৰা প্ৰতিক্ৰিয়া লৈ আছো কওক চাওক প্ৰথমতে যিটো কথা আলোচনা কৰিছিলো সূৰা নম্বৰ 34 আয়াত নম্বৰ আছিলে আপোনাৰ 13 তাত তিমসাল শব্দটো আহিছে মই ক'ব বিচাৰিম তিমসাল মানে হৈছে মূৰ্তি আৰু ব্যাখ্যাকাৰী যিসকল মুল্লা আছে পুৰণি যেনেকৈ মই নামবোৰ ক'লো তেওঁলোকে কৈছে হেয়া আছিলে অৱতাৰসকলৰ মূৰ্তি বা আপোনাৰ দেৱ দেৱীসকলৰ মূৰ্তি যিটো আপোনালোকে একদম অপেন আপোনালোকৰ কোৰাণ আছে আপোনালোকে গুগলত সাৰ্চ কৰিব ব্যাখ্যাবোৰ পাব অৱতাৰ সুলেইমানে কিন্তু আদেশ দিছিলে মূৰ্তি বনাবৰ বাবে আৰু মূৰ্তি মছজিদত ৰাখা হৈছিল এইটো সময়ত ঠিক আছে এতিয়া তেখেতৰ ডাউটটো ক্লিয়াৰ কৰি দিওঁ হয়তো তেখেতে ভাবিব এইটো এটা বেলেগ বস্তু আছে ৰাইজে পুৰাণত আছে যদি তাতে মূৰ্তি পূজা আছে অৰ্থাৎ সূৰা নম্বৰ 34 আৰু ভাৰ্স নম্বৰ আপোনাৰ 13ত যদি মূৰ্তি পূজাটো আছে দেন এইটো যে তেখেতে যে ক'লে এটা সূৰা নম্বৰ 14 আৰু ভাৰ্স নম্বৰ 35 ইয়াত মূৰ্তি পূজা যদি নাথাকে তেতিয়াহ'লে কি বুজা যাব কোৰাণখন স্ববিৰোধী হ'ব কোৰাণ স্ববিৰোধী হ'ব ৰাইট এতিয়া আমাৰ যিসকল স্কলাৰ আছে আমি বহুত বস্তুবোৰ চাওঁ কোৰাণ কেতিয়াও স্ববিৰোধী হ'ব নোৱাৰে কোৰাণৰ এটা কথাই নিজৰে কথাটো নিজে দেখোন কাটি পেলাইছে তেনেকুৱা লাগি আছে গতিকে এইটো আয়াতৰ এইটো ভাৰ্সৰ কি অৰ্থ মই বুজাই দিছো ওয়াইজ ক্বালা ইব্ৰাহিম ৰব্বি জাল হাযাল বালাদা আমিনা ইব্ৰাহিমে কৈছে হে ভগৱান ঈশ্বৰ এই জাগাটুকুৰাত এই ঠাইটোক তুমি শান্তিৰ ঠাই বনাই দিয়া ওয়াজনুবনি ওয়া বানিয়া আন না'বুদাল আসনাম মোক আৰু মোৰ পৰিয়ালক তুমি মূৰ্তি পূজাৰ পৰা বিৰত ৰাখিবা ৰব আহি আছে আলহামদুলিল্লাহ